নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে ভৈৰৱী মেকঅভাৰ আজি এতিয়া ৰাতিপুৱা ওলাই আহিছো ক'ত যাওঁ নাজানো সানডে বুলি ওলাই আহিলো এতিয়াও ঠিক কৰা নাই কোনফালে যাওঁ মই বেটা আৰু ইফালে ভন্টি আহিছে আমি কিটাই ওলাই আহিছো এ হাজবেণ্ড গাড়ী চলাই আছে তেখেতে ওলাই আহিছো এতিয়া কোনফালে যাওঁ এতিয়াও মানে ভাবিবই পৰা নাই বলকচোন দিনটো আজি ক'ত যাবা Kau coba kunen? Kau kau siapa lagi tempat kulen? Mana di? Betul kulen, apa pun ini dah. Udah kulen apa? Jadi orang kalau jual ada dia, cuma habis pilih hoi. Tel kayak kumpul aja kumpul. Tel jadi Allah mana ya ses? Jadi ya. Kulen lagi kulen. Kulen lagi kulen apa? Ada bola, itu mami. Orang nak coba exam bola. Bola. Masalah. Aduh kilo kan lah, habo di sini lagi kau di sini. Kalau kan di sini tadi buat. Mau pernah suruh? Berapa kan hasilnya? Kali gaji hol 12 liter, mani dulu 10 liter. Anggo paket mana soda, etat. Sini ahoi ke. Kau bicara ke sini sekali. Kazu disu. Kazu kismis disu. Dia mana kita. Lagi disu. Dia. Mana? Side on. Karena lo belum kabul. Jam ko, itu nana lagi खाना. वो ठीक लो नमूना लगे. और तुम्हारे खाली खाते खाओ. सामिन खाओ. सामिन. बाजार. ओ मामी अभी सामिन नहीं मोबा. बाबा बादिन नामु. ट्रेन गेट पासो ही लाहे लाहे. या ओवरब्रिज. হৈছে কি আৰু ইয়া ট্ৰেইন গেটৰ অৱস্থা আমিতো পাৰ হৈ আহিলো ইহঁতৰে যাব নোৱাৰিব এতিয়া আকৌ পেলাব কোন দিগলে নে ইয়ালৈ ইমাৰ্জেন্সি যদি মানুহ আহিছে ইমাৰ্জেন্সি কি কোন জাগিউত আহি পালো মানুহজনে আইচিআইচিআইত কিবা কাম আছে বোলে মানে এটিএমত আৰু কিবা এটা বোলে প্ৰব্লেম হৈছে তাকে চাব গৈছে আমি এতিয়া এখিনতে ৰখি আছো কবিজি ফাইনালি আমি ওলালো ডিসাইড কৰিলো এতিয়া ডিসাইড কৰা নাই গৈ নাই কিয়াৰ দেখোন কিয়াৰ কোন ডাঙৰ 7 সিটাৰ ফাইনালি আমি ডিসাইড কৰিছো মানে কি ফুল ট্যাঙ্ক কৰিলো কৰি এতিয়া যাম আমি শিৱকুণ্ডৰ পৰা আকৌ কোনফালে যাম তাত ডিসাইড কৰিম কিন্তু এতিয়া আমি গৈ আছো শিৱকুণ্ড পৰা আমি মন্দিৰ যাম স্পেচি বাংলা হগলি level goal class lagi ni. Mama. Mama. Spesi. Mama. Ya, Sibokondor rasta সোমাই আহিলো আমচৈ গেট হয় ইয়াৰ পৰা বহুতখিনি দূৰ গৈ থাকিব লাগিব হাতী ওলাই ইফালে মানে নকলে গম পাব জংঘল হেৰি কি ওলাব দিয়া কিনি দিয়া কুলফি নাই ন বেপাৰী কুলফি নাই বোলে এইটোহে ধুনীয়া খাবা দিয়া এটা এটা স্কিম দিয়া এই বাটি দুটা ললো আৰু সিহঁতে কি কয় এইকেইটা মেংগো দুটা লৈছে মাথাটো ঘূৰাই গৈছে বোলে হয় দে ইমান এয়া হনুমান মন্দিৰ আমচৈ কিবা আছে এইফালে দৌল পূৰ্ণিমা উদযাপনৰ এক নাম কীৰ্তন এইফালে ধুনীয়া লাগিছে পুৰা গ্ৰীণ গ্ৰীণ মই কি য়েল্লো ক'ব ওলাইছো গ্ৰীণ গ্ৰীণ কি ধুনীয়া লাগিছে এটা ধুনু ভাল লাগিছে না গানটো এয়া শিৱকুণ্ডৰ ফালে আহিলো সোমাই আহিছো এইটো ৰাস্তা দি এটাই ৰাস্তা বজাৰ হয় বজাৰ আছে সাইডত লাহে লাহে যোৱা জি শৰাই দিছেহি এইজন এজন পালোহি আহি নালাগে চেনমাক দেখিলে গুণ্ডা গুণ্ডা লাগে ৰঙা গুণ্ডা এতিয়া আমি নামি
নামি যাম ইয়াতে নামিলোঁ গাড়ীৰ পৰা এতিয়া আহি আছোঁ শিৱকুণ্ডলৈ মামাহঁতে শৰাই দিছে বুট খাব আহি আছোঁ মানুহ আছে অলপমান ইমানো নোহোৱা নহয় ভণ্টিহঁত চবেই আহিছোঁ ধৰি লোৱা দলংখনত উঠিলোঁ সেয়া বেটা গৈ আছে মামা ল'ৰাটোৰ বেটা ওপৰতো এটা মন্দিৰ আছে নতুনকৈ বনাইছে কোনোবাই দান দিছে ন সেয়া কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ এয়া পানীৰ শব্দ শুনিছে চাগে হৰহৰাই আছে এয়া আমাৰ ঘৰৰ মানুহ এইবিলাক চব মামী মাহী আইতা সকলোবিলাক আমাৰ ফেমিলি হা ধৰা পানী পূৰা হৰহৰাই আছে প্ৰসাদ দিলে প্ৰসাদ খালোঁ এয়া আমাৰ ফেমিলি মাহী মামা ল'ৰা শৰাই দি হৈ গ'ল এতিয়া ইয়াৰ পৰা ওলাম আৰু ইয়াৰ পিছত নেক্সট ক'ত যাওঁ দেখাম বাৰু আপোনালোকক এতিয়াও ভবা নাই প্লেনিং কৰিব লাগিব আকৌ কি আছে ন গাড়ীত চেছে এতিয়া একো নাই চেচ ভিডিঅ' কৰি আছোঁ ব্লগ ইউটিউব ব্লগ এইবিলাক বাইক লৈছে বাইক লৈ আহিছে ক'ত যায় ইহঁতে সোবালে ডাইৰেক্ট ইফালে গ'লচোন ধুনীয়া বতাহ মাৰিছে একদম ভাল লাগি গৈছে পূৰা গৰমত ঘামি আহিছিলোঁ ভাল লাগি গৈছে বেটা ভৰি লেতেৰা হৈছিল বাপেকে ধুৱাই আনি তাক গাড়ীত বহাই দিছে এতিয়া প্ৰসাদ চসাদ খাই মেলি হ'ল কোনফালে যাওঁ নাজানো এতিয়া ডিছকাছ কৰিমহে আকৌ এতিয়া ওলালোঁ শিৱকুণ্ডৰ পৰা লগত মামাক লৈ আহিছোঁ কিবা এটা খুৱাব লাগিব বুলি কৈছোঁ আজি কিপন বিয়াত নোখোৱাই একো সেইকাৰণে আমি আজি ঠাণ্ডা এটা হ'লেও খুৱাব লাগিব বুলি কৈছোঁ আগত গৈ আছে কিপন মামাক লগ পালোঁ বোলে সেইটো শিৱকুণ্ডত থাম্বনেইল কিপন মামা ওলালোঁ এতিয়া মানুহৰ ঘৰত সোমাইছিলোঁ নেদেখালোঁ বহুত মানুহ আছিল কি বা ভাবে সেইটো কাৰণে নেদেখালোঁ এতিয়া আমচৈৰ পৰা ওলালোঁ ক'ত যাওঁ নাজানো ক'ত যাম এতিয়া আমি হয়তো কাজিৰঙা যাব পাৰোঁ নহ'লে নগাঁৱত নখোৱাত ভাত খাই হে ভাত খাবলৈ আমি এতিয়া নখোৱা যাম মালামাল হৈ আছে ভাত খাবলৈ মানে বনদিল পাৰ্ক পালোহি সোমাম বুলি ভাবিছিলোঁ বেটাই বহুত উৎপাত কৰিলে সোমাব লাগে ইয়াত এতিয়া টিকেট কাটিছোঁ টিকেট ল'লোঁ এয়া এতিয়া এইখিনিত গাড়ী পাৰ্ক কৰিম ৰ'দ বহুত কিন্তু সেইটোৱে বেয়া আগতকৈ অলপমান ভাল হৈছে লেতেৰা লাইট ৰাতি হ'লে জ্বলে সময়খিনি দেখুৱালোৱে এতিয়া আহি আছোঁ ৰ'দত কিমান ৰ'দ ছেকেণ্ড প্লেচ হ'ল আমাৰ হৰ্ণবিল আৰু থাৰ্ড প্লেচ কি হয় নাজানো এতিয়া টাইম কিমান হ'ল অ' এইজনী ৰিলছ বনাই আহিছে হা অঁ 2:06 হৈছে আৰু অঁ আৰু থাৰ্ড প্লেচ ক'ত পাম ঠিক নাই সেইখিনি পালোহি এইটো পানীৰ পৰাটো বন্ধ কৰি আহিছে অঁ যেতিয়া তেতিয়া নিদিয়ে আমি এবাৰ আহোঁতে আছিলে এতিয়া নাই জোলনা চোলনা অলপ খেলি ফুল আছে আৰু
ইমান বিশেষ মানুহ নাই নিজৰ পাৰ্ট কিন্তু বহুত মানুহ লাগে বহুত এভৰি টাইম মানুহ এইখন হৈছে হৰ্ণবিল পাৰ্ক দীঘল হ'ব অলপ মই যাই লওঁ ৰ'বা মই যাই লওঁ ব'লা ফুলবিলাক কিমান ধুনীয়া লাগিছে ফুলবিলাক বৰ ধুনীয়া লাগিছে ৰঙা নীলা গুলপীয়া বৰ ধুনীয়া লাগিছে দেই ফুলবিলাক কি ইফালে জোলনা খেলি আছে ইমান ৰ'দ ইয়াত বহিব আহিছোঁ অলপ তাত বহুত ৰ'দ সেইকাৰণে ইয়াতে অলপ বহিবলৈ আহিলোঁ খুব ভাল পাইছে সি এনেকৈ খেলা ঠাই পালে খুব বেছি ভাল পায় ধৰি দে ধুনু এই দুইটা ৰ'দত খেলাৰ তেল ধৰিছে দুইটা হাইৱে লগতে গাড়ী অহা যোৱা কৰি আছে ফটো চটো উঠিলোঁ অলপ এতিয়া অলপ বহিছোঁ ইয়াতে যাওঁগৈ আৰু বহুত গৰম লাগিছে এইটো ঘৰটো ইয়াতে অলপ ঠাণ্ডা পালোঁ ফেনখন অফ কৰিলা নে অফ কৰিলা এতিয়া যাম আৰু ইফালে বেটা বহি আছে এইটো যাওঁ আৰু এতিয়া ব'লা কি লৰি গৈছে ৱেটটো ৰাখিব পৰা নাই কিবা ক'বা নেকি ভাল লাগিছে চিঞৰি মৰিছে আৰাম লাগিছে এইটো কৈ আছে ৰ'বা এখনত ময়ো উঠি আছোঁ আৰু আমাৰ এইকেইটা জোলনা খেলি আছে যাম আৰু এতিয়া হৰ্ণবিলৰ পৰা এয়া মানুহজনেও ভিডিঅ' কৰি আছে মোবাইলত ময়ো কৰি আছোঁ ফুলবিলাক ভাল লাগিছে ধুনীয়া লাগিছে তাতে ৰ'দত পূৰা চাইন কৰি আছে বৰ ধুনীয়া লাগিছে ভালে লাগে এইখিনি হেল্ল' এটা ফটো এখন উঠাই দিয়াচোন গছজোপা ইমান ধুনীয়া লাগিছে চাওক কি গছ কাগজ ফুলৰ গছ নেকি ইমান ধুনীয়া লাগিছে কি নাম কয় জনাবচোন জানে যদি ইমান ধুনীয়া লাগিছে ফুলবিলাক সৰিছে কাগজ ফুল হ'বলা হা ধুনীয়া লাগিছে পূৰা কৰি আছে চালোঁ বুলি কৈ যাবই পৰা নাই ইয়াতে ফুল চুল চাই ফুৰিছোঁ ফটো চটো উঠিছোঁ অলপ ৰ'দ পৰি আছে এইডাল কি বুলি কয় এইডাল কেকটাছ হা কেকটাছ ন এয়া বিন্ধে কাঁইট আছে দিয়া এইডাল কেকটাছ বিন্ধিছে কাঁইট আছে ফুল সোমাই গৈছে পূৰা এইডাল নুচুবি দেই পূৰা কাঁইট আছে ফুল সোমাই গৈছে ভাল লাগিছে ৰ'দটো পূৰা পৰিছে এয়া হাতী আহিব নোৱাৰাকৈ তাৰত লাইন দি থৈছে বুলি কৈছে নহ'লে ৰাতি ভাঙি পেলাব যে এইফালে পাহাৰ এৰিয়া যে হাতী আহে বোলে সেইকাৰণে লাইন দি থৈছে এইটো চাইডৰ সিফালে আমচৈখন নাই জানো ইমান গৰম লাগিছিলে গাড়ীত সোমাইহে শান্তি ধুমাধুম AC লগাই লৈছোঁ ফাৰ্ষ্ট গৈ আছোঁ এতিয়া কিবা খাবলৈ এইটো বিষ্ণু মন্দিৰ হয় নাই হয় হয় বিষ্ণু মন্দিৰ নমুকা এখন এয়া ধৰমজুলৰ বিষ্ণু মন্দিৰ পালোহি সিফালে এতিয়া ক'ৰবাত আমি ভাতটো খাই দিম
আমি খাবলৈ আহিলোঁ ইয়াত এতিয়া খাবলৈ আহি ধুনীয়াকৈ বহি আছোঁ গছৰ তলত মানুহজনৰ চিনাকি মানে ধাবাখন তেখেতে অলপ বহিব দিলে ইয়াতে সেইকাৰণে বহি আছোঁ নাৰিকল খাইছে তাই নাৰিকলৰ পানী বেটাই খাইছিলে এতিয়া চবেই অলপ অলপ বেটাৰ পৰা খাইছোঁ আকৌ বেছিকৈ খালে ভাত খাব নোৱাৰিম যে সেইকাৰণে বেছিকৈও লোৱা নাই জাষ্ট এটাই লৈছোঁ বেটাৰ কাৰণে ধৰা ধৰা লোৱা লোৱা নেপেলাবা ওজন আছে বহুত এয়া ভাত অৰ্ডাৰ দিলোঁ দালি আৰু চিকেন মাংস হ'লে ভাজি চাজি নালাগে বেয়া পাওঁ খাই মাংসৰ লগত ভাজি চাজি টেষ্টটো নোহোৱা হৈ যায় সেইকাৰণে ভাজি চাজি অৰ্ডাৰ দিয়া নাই অকল এতিয়া ধাবাৰ পৰা ওলালোঁ এতিয়া যাম জাগিৰোড তাৰপিছত দেখা যাব কি হয় এতিয়াতো আবেলি হ'লে বাৰু বেছি এতিয়া একো নহয় বাৰু দিনটো গ'লেই বাঁহে ভৰ্তি হৈ থাকে পূৰা বাঁহ 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 গছ চাইকেল লৈ লৈ আহোঁ আমি স্কুলত কিমান ধুনীয়া লাগে কেতিয়াবা খোজকাঢ়িও আহোঁ এতিয়া এইবিলাক চব জংঘল হৈ গ'ল এয়া পেপাৰ মিল এয়া এইবিলাক ভাঙি চিঙি অৱস্থা নোহোৱা হৈ গৈছে পূৰা এতিয়া প্ৰায় চুৰ হৈয়ে থাকে এয়া গেট মেইন গেট ভিতৰলৈ সোমোৱা ডাঙৰ পানী ওলোৱাটো এইখিনিতে আছিলে এতিয়া নাইকিয়া হৈ গ'ল আৰু পেপা মিলে বন্ধ হৈ গ'ল আৰু বাবুহঁত লগত আছে আমাৰ যোৱাই নাই আমি জাগিৰোডতে আছিলোঁ ঘৰ যাওঁ এইটো মৰম লগা বাবু চাওঁ বোলে দাঁতকেইটা ধুনীয়া কৈছে চাওঁ বোলে দাঁতকেইটা দাঁত চাওঁ বাবু বাবু দাঁত 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 ই কোৱা দাঁত দেখুওৱা দাঁত দেখুওৱাচোন আৰু চাৰিটা আছে এইটো তুমি ওলাই গ'লা চোৱা চোৱা এইটো চোৱা এইটো চোৱা এইটো চোৱা দেখিছা ঐ দেহা পৰিব লাহে লাহে যোৱা ক'ৰ পালেগৈ